हेलो एवरीवन, कैसे हैं आप सब लोग। आई होप अच्छे होंगे। आज मैं कोई ट्रैवल वीडियो लेकर आई नहीं। आज मैं आपको दिखाऊंगी कुछ प्रोडक्ट जो मुझे मिला है रिव्यू करने के लिए ओरिगेंज से, और ये प्रोडक्ट है हेयर पैक। तो चलिए प्रोडक्ट देखते हैं क्या क्या मिला है मुझे। तो हेलो एवरीवन, কি খবৰ আপোনালোকৰ সকলোৰে। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰ ভাল। আৰু আজি মই কোনো ট্ৰেভেল ব্লগ লৈ অনা নাই। আজি মই আনিছোঁ আপোনালোকৰ বাবে এটা প্ৰডাক্ট, মানে অৰিগেন্স কোম্পানীৰ পৰা মোলৈ এটা প্ৰডাক্ট পঠাইছিলে হেয়াৰ পেক ৰিভিউ কৰিবলৈ। আৰু গতিকে মই আজি আপোনালোকক দেখাম প্ৰডাক্টকেইটা কি কি আছে। शिकाकाई पाउडर बालों को साफ और मजबूत बनाते हैं, डैंड्रफ भी दूर करता है। ये पाउडर सफ़ेद बालों को भी ठीक होता है। इसमें कोई केमिकल नहीं है, आप यूज़ कर सकते हैं अच्छे से। आंवला पाउडर, आंवला तो सबके घर में है ही। आंवला पाउडर बालों को ग्रोथ करता है और इसमें विटामिन ई पाया जाता है, बालों का झड़ना कम करने में मदद करता है। आप आंवला पाउडर यूज़ कर सकते हैं, इसमें भी कोई केमिकल नहीं है। रीठा पाउडर बालों को झड़ने से रोकते हैं और बालों को ग्रोथ करते हैं। आप ये यूज़ कर सकते हैं। इसका जो बेनिफिट है यहाँ पर लिखा हुआ है, आप देख सकते हैं। इसमें भी कोई केमिकल नहीं है। विंगराज लीफ पाउडर, ये एक प्राकृतिक कंडीशनर और क्लींजर के रूप में काम करता है। बालों को नरम चमकदार बनाता है और इसका बेनिफिट भी यहाँ पर लिखा हुआ है। नेक्स्ट प्रोडक्ट হৈছে হিবিস্কাছ পাউডাৰ। হিবিস্কাছ পাউডাৰ এইটো হৈছে জবা ফুলৰ। আমি সকলোৱে জানো যে জবা ফুল আমাৰ হেয়াৰ কাৰণে কিমান ভাল নহয় জানো। আমি সকলোৱে জবা ফুল আনি পিচি চুলিত লগাওঁ, গতিকে চুলিৰ কাৰণে এইটো বহুতেই ভাল হয়। ইয়াতে কোনো ধৰণৰ কেমিকেল নাই, আপোনালোকে ইউজ কৰিব পাৰিব। সকলোবোৰ সুবিধা দিছে, আপোনালোকে পিচিবও নালাগে, জাষ্ট গুড়ি কৰি ইয়াতে অলৰেডি দি দিছে। গতিকে এইটো বহুতেই ভাল। মই চুলিৰ যত্ন একেবাৰে নলওঁ, গতিকে মোৰ কাৰণেতো বহুতেই ভাল। প্ৰডাক্টকেইটা অহাৰ কাৰণে মই বহুতেই হেপী। থেংক ইউ। আৰু এতিয়া মই প্ৰডাক্টটো কেনেকৈ ইউজ কৰোঁ গোটেইখিনি মই আপোনালোকক দেখুৱাম। আহক তেতিয়াহ'লে। মই এটা বাতি লৈছোঁ আৰু অলপ পানী। আমি যেনেকৈ হেনা লগাওঁ তেনেকৈ লগাব লাগিব। মই প্ৰথমতে লগাইছোঁ লিপ পাউডাৰ, মেৰিংগল লিপ পাউডাৰ। এইটো মই প্ৰথমতে লগাইছোঁ। লগালে হ'ল, আপোনালোকে যেনেকৈ ব্যৱহাৰ কৰিব পাৰে তেনেকৈ লগাব পাৰিব। ফাৰ্ষ্ট ছেকেণ্ড বুলি কোনো কথা নাই। প্ৰথমতে মই এইটো লগাম 1 চামুচ।
পানী লয় আপোনালোকে চাব পাৰে এয়া মই মিক্স কৰি ললো এতিয়া মই হেয়াৰত লগাম ভাল লাগিছে চুলিখিনি আপোনালোকে চাওক ইমান ধুনীয়া সফট হৈছে আৰু মই আপোনালোকক দেখুৱাই দিছোঁ আগতে মোৰ চুলিখিনি এনেকৈ লাৰিলেই চুলি অলপ ওলাই আহে চাওক আপোনালোকক দেখুৱাই দিছোঁ এডাল চুলিও অহা নাই বিৰাটেই ভাল হয় আপোনালোকে এইটো ইউজ কৰিব পাৰে সঁচাকৈ বহুত ভাল লাগিছে মই ইউজ কৰিছোঁ আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ বহুত ভাল পাইছোঁ প্ৰডাক্টটো গতিকে মই কৈছোঁৱেই আপোনালোকক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ আপোনালোকে প্লিজ এবাৰ চাব আৰু প্ৰডাক্টটো অৰ্ডাৰ কৰিব মইতো বহুত ভাল পাইছোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব আৰু যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে আজিলৈ আহোঁ বাই